মা মোক পইচা লাগিব নাজানো মই দেউতাক খোজা মই দেউতাৰ পৰা নোখোজো মই মই নহ'লে স্কুল আজি নাযাওঁ মই মা ক'ত গ'ল মোক পইচা 10 টকা এটা লাগিছিলে লগৰ গোটেই গোপাই কিবা খাই থাকে আকৌ মিঠাই খাই মই চাই থাকিব লাগে মোক 10 টকা এটা লাগিব মই নাজানো মই নহ'লে স্কুল নাযাওঁ আজি মই স্কুল নাযাওঁ ঘৰতে থাকিম মই মা মোক পইচা লাগিব নাজানো মই দেউতাক খোজা মই দেউতাৰ পৰা নোখোজো মই নহ'লে স্কুল এইখন গোটেই ছাগলীয়ে খাই মানে জলকীয়া কেইজোপা খাই থৈ দিছে ইফালে কিমান চফা কৰি বাৰু কঁকাল বিষাই গৈছেগৈ এবাৰ বুঢ়া বয়সতো শান্তি নাই আৰু ন চাকৰি বাকৰি নাথাকিলে মানুহৰ তেনেকুৱা হয় সেইকাৰণে চাকৰি কৰিব লাগে দেউতাই কৈছিলে আগতে এতিয়া বুজি পাইছোঁ বিয়াখন পাতি সংসাৰ চলাবলৈ বহুত কষ্ট কপালৰ ঘাম মাটিত পেলাইছোঁ একোকে হোৱা নাই সেইবোৰ কি কৰি থৈছে ইমান লেতেৰা পেতেৰাকে থৈছে এইবিলাক A few moments later. দেউতা শুন্তি কোৱাচোন এইফালে আহা ৰাম কঁকালৰ বিষত একেবাৰে ৰ'ব পৰা নাই পইচা লাগে তোৰ বাপেৰে পইচা ঘটি থৈছে নেকি ইয়াত তোৰ বাপেৰৰ কিবা পইচা গছ আছে নেকি তোৰ বাপে চাকৰি কৰা হ'লে আছিলে আৰু সংসাৰ চলোৱাটো বহুত কষ্ট শুন্তিৰ মাক এই ফোনটো কিয় কান্দিবলৈ দি থৈছা পইচা 2 টকামান দি পঠিয়াই দিয়ে স্কুলত কঁকালৰ বিষত ৰুবই নোৱাৰা তোৰ পৰা মাকৰ পৰা শান্তি নাই পিতেকৰ পৰা শান্তি নাইকিয়া হৈছে মোৰ কপালখনে খাব নেকি দি পঠিয়াই দিয়াচোন মই শান্তি নাই মই নিজে যাব লাগিব এতিয়া ক'ৰ পৰা পইচা পাম শান্তি নোহোৱা হৈছে এইফালে সংসাৰ চলাবলৈ ইমান টান হৈ পৰিছে নহয় যাব লাগিব এতিয়া আগতে জনা হ'লে মই বিয়াখনকে নাপাতিলোহেঁতেন ডেকা বয়সত ইমান শান্তিত আছিলোঁ অলৌ তলৌ ঘূৰিব পাৰিছিলোঁ ক'ত কিবা ফাংচন আছে ত'ত কিবা আছে গৈছিলোঁ ডেকা বয়সত এতিয়া বুঢ়া হ'লোঁ আৰু এতিয়া আধা বয়সতে তেনেকুৱা হৈ পৰিছে কঁকালৰ বিষত লাখুটি লৈ যাবলগীয়া হৈছে এতিয়া ইফালে সংসাৰ চলাবিনে ইফালে নিজৰ দেহাও গৈছে আৰু সেইকাৰণে কয় মানুহে প্ৰথমতে পইচা ঘট তাৰপিছত বিয়া পাত মোক পইচা নিদিয়া মা ক'ত গ'ল মোক নাজানো মোক পইচা লাগিব মই আজি নাযাওঁ নহ'লে মোক পইচা লাগিবই আজি মা ক'ত গ'ল মাক মাতি দিয়া 2000 years later. কি হৈছে ইমানকে চিঞৰি আছা শান্তি নিদিয়া মই মানে ইফালে ভাত ৰান্ধি থৈছোঁ ইফালে ভাত খাবলৈ মাতি আছোঁ অথনি নাই অহা ইফালে পুতেকে স্কুললৈ যাবলৈ পইচা খুজি আছে মোৰ পৰা মইনো ক'ৰ পৰা টকা পাম আপুনি দিলেহে পাম আপুনি ইমান কথা কৈ আছে কিয় মোক যে চিঞৰিছে অথনিৰ পৰা শান্তি দিয়া নাই ৰাতিপুৱাৰ পৰা আবেলিলৈকে ৰাতিকণ খোৱা টাইমকণহে মই সুখ পাওঁ আপোনাৰ পৰা শান্তি নাই আপোনাৰ বাপেক পিতেক দুটা একেটাই শান্তি নাই কেতিয়াও জীৱনটো শান্তিয়ে নহ'লে আপোনালৈ আহি মই মানে কেনেকুৱা জেগাত সোমাইছোঁ মই এতিয়াহে জানো এতিয়া মই বুজিছোঁ মা বাপেক কথা শুনা হ'লে মই এনেকুৱা জেগাত নফচিলোহেঁতেন মই আপোনালৈ নহা হ'লে ভাল আছিলে মোৰ কিমান ল'ৰা আছিলে মোৰ আগতে ইমান ভাল ভাল চাকৰি কৰা দৰা আহিছিলে মইহে আপোনাক ভাল পাই আকৌ আপুনিহে মোৰ কাৰণে মৰিছিলে লোকৰ গিৰিয়েকক চাই আমাৰ গিৰিয়েক চাই এইখন জেগাতে অকণ বাৰী চফা কৰি থাকিব কাম বনকে কৰি থাকিব পইচা ঘটাটো নাজানি মোৰ ওপৰতে মোকে ক'ব অকল পিতেকো মোকে খাটনি ধৰি থাকিব পইচা লাগে সদায় মইনো ক'ৰ পৰা পইচা উলিয়াই দি থাকিম মৰিম আৰু মই ইফালে মই গা ধুই উঠিছোঁহে গা ধুইয়ে চাওক চুলিয়ে মই এতিয়ালৈকে শুকুৱাব পৰা নাই চুলি এনেকৈ বান্ধি থৈ আহিছোঁ মই দৌৰি আহিছোঁ কিবা হৈছে বুলি বাপেক পুতেকে মোক শান্তি নিদিয়ে আৰু কেতিয়াও কি কৰা হ'ব মই বাৰু এতিয়া পিতেকক 5 টকা এটা দি কেলৈ স্কুলত নাই পঠিওৱা এতিয়া কান্দি আছে নহয় তাই এতিয়া পইচা দি পঠিয়াই দিয়া স্কুলত মোক খাটনি ধৰিছে মই বোলো ক'ৰ পৰা টকা পাম এতিয়া আহক ভাত বাঢ়ি থৈ দিয়া আছে এবাৰ খাওঁকি আহক তাৰপিছত ক'ত যায় মৰিবনে কি কৰিব মই মা ঘৰলৈ যামগৈ আৰু মই
আপোনালোকৰ শান্তি নাই মোৰ জীৱনত কি কৰে এইবিলাক মানে মোৰ শান্তি নাই আৰু দেই কৃষ্ণ আহক 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 ভাত খাওঁকে আহক